নমস্কাৰ বন্ধুসকল, ইণ্টাৰেষ্টিং টিপছৰ পুনৰ এক নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকক ক'বলৈ গৈ আছোঁ ইউৰোপৰ এখন বহুত ধনী দেশ মাল্টাৰ বিষয়ে কিছুমান এনে তথ্য যিবোৰ জানি আপোনালোক আচৰিত হৈ পৰিব। গতিকে ভিডিঅ'টি শেষলৈকে নিশ্চয় চাব, লগতে চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল, বেছিভাগ মানুহে ভাবে যে এই দেশখনৰ নামটো মাল্টা আইলেণ্ড, কিন্তু আচলতে মাল্টা আইলেণ্ড হৈছে মাল্টাৰ 4টা আইলেণ্ডৰ মাজৰ এটা, আৰু এই 4টা আইলেণ্ড একলগ হৈয়ে এখন অত্যন্ত সুন্দৰ দেশ মাল্টাৰ গঠন হৈছে। মাল্টা ইউৰোপৰ ইটালীৰ কাষত অৱস্থিত এখন বহু সৰু দেশ, যাক এখন বহু প্ৰাচীন দেশৰূপে জনা যায়, আৰু ইয়াত অৱস্থিত দেৱী দেৱতাৰ মন্দিৰবোৰক মিশ্ৰৰ পিৰামিডতকৈ পুৰণা মনা হয়। বেছিভাগ লোকৰ মতে প্ৰাচীন সময়ত ই ইটালীৰ এটা অংশ আছিল, কিন্তু বৰ্তমান সময়ত ইয়াক সুন্দৰ প্ৰাকৃতিক দৃশ্যৰে ভৰা এখন সুন্দৰ দেশ মনা হয়। ইয়াৰ গজো আইলেণ্ডত গজো উইণ্ডো নামৰ এটা বিখ্যাত শিল মজুত আছে, যাক বহু আকৰ্ষণীয় মনা হয়, আৰু বহুকেইখন হলিউড আৰু বলীউড মুভিত ইয়াৰ দৃশ্য দেখুওৱা হৈছে। 1000 পৰা 1200 চনৰ সময়ছোৱাত প্ৰায় 200 বছৰলৈকে ইয়াত আৰৱ লোকসকলৰ শাসন আছিল। ইয়াৰ মুখ্য ভাষা মাল্টিছ, চিচিলি আৰু আৰবিক ভাষা লগ হৈ গঠিত হৈছে। সেইবাবে ইয়াৰ মুখ্য ভাষাত আৰবিকৰ বহু প্ৰভাৱ দেখা পোৱা যায়, আৰু ইয়াত অনেক ধৰণৰ আৰবিক শব্দও ব্যৱহাৰ কৰা হয়। কেৱল এয়াই নহয়, ইয়াৰ আৰ্কিটেকচাৰতো আৰবৰ বহু প্ৰভাৱ দেখা পোৱা যায়। আৰব শাসনৰ সময়ছোৱাত ইয়াত মুছলমান লোকসকলৰ সংখ্যা বহু অধিক আছিল, কিন্তু প্ৰায় 1200 শতাব্দীত ই ৰোমান সাম্ৰাজ্যৰ অংশ হৈ পৰে, আৰু ইয়াৰ কিছুমান মুছলমান ইছাই ধৰ্মী হৈ পৰে, আৰু অন্য কিছুমানে এই দেশখন ত্যাগ কৰি গুচি যায়। ইয়াৰ পিছত বহু বছৰলৈ মাল্টা ইংলেণ্ডৰ অধীন হৈ থাকে। পিছত 1964 চনত গৈ ই স্বাধীনতা লাভ কৰে। সেইবাবে ইয়াত ইংলেণ্ডৰো বহু অধিক প্ৰভাৱ দেখা পোৱা যায়, যেনে ইয়াৰ লোকসকলেও ইংলেণ্ডৰ দৰেই বাওঁফালেৰে গাড়ী চলায়। ইয়াৰ উপৰি ইয়াৰ জীৱন যাপনতো ইংলেণ্ডৰ বহু অধিক প্ৰভাৱ দেখা পোৱা যায়। মাল্টা এখন এনে দেশ য'ত ডুবাই আৰু বেহৰিনৰ দৰে কোনো ধৰণৰ প্ৰপাৰ্টি টেক্স লোৱা নহয়। মাল্টাত কোনো ধৰণৰ জংঘল পোৱা নাযায়। মাল্টাৰ লোকসকলে দামী গাড়ীক বহু পচন্দ কৰে। সেইবাবে এই দেশখন সৰু হোৱাৰ স্বত্তেও দামী গাড়ী ক্ৰয় কৰা হিচাপে ইউৰোপৰ 4ৰ্থ স্থানত আছে। এই দেশখনৰ বাতাবৰণ বহু ভাল মনা হয়। মাল্টা এখন বহুত ধনী দেশ, আৰু ইয়াত ব্যক্তি প্ৰতি ইনকম ভাৰততকৈ প্ৰায় 6 গুণ অধিক। 2008 চনলৈকে ইয়াত ব্যৱহাৰ হোৱা কাৰেঞ্চি আছিল লিৰা, কিন্তু 2008 চনৰ পিছত ইয়াত ব্যৱহাৰ হোৱা কাৰেঞ্চি হৈছে ইউৰো। মাল্টাৰ ৰাজধানী হৈছে ভেলেটা, কিন্তু ইয়াৰ আটাইতকৈ ডাঙৰ চহৰখন হৈছে চেণ্ট পলছ বে। মাল্টাৰ মুঠ জনসংখ্যা হৈছে প্ৰায় 4.5 লাখ, যাৰ ভিতৰত বেছিভাগ লোকে ইছাই ধৰ্ম পালন কৰে, আৰু ইয়াৰ দ্বিতীয় আটাইতকৈ ডাঙৰ ধৰ্মটো হৈছে ইছলাম, যি ইয়াৰ মুঠ জনসংখ্যাৰ প্ৰায় 2.5%। গতিকে বন্ধুসকল, মাল্টাৰ বিষয়ে আজি ভিডিঅ'টি চাই কেনে লাগিল তলত কমেণ্ট কৰি নিশ্চয় জনাব, আৰু ভাল লাগিলে এটা লাইক কৰি দিব, লগতে চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে পুনৰ এক নতুন তথা ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ ধন্যবাদ।